क'क्राझारनि ग्रीन फिल्डआव बड'लेण्ड हायुङारि ओनसोल फालांगि मेला खुंफुंदों। नैजिसे आरो 22 फेब्रुवारि साननैनि हाबाफारिजों बिटिसि सरकारनि बानजायनायाव एयारटेल इनकिउबेशन सेन्टार आरो सेल्क' फाउन्डेसन जुथायै बानजायनायाव क'क्राझारनि ग्रीन फिल्डआव बड'लेण्ड हायुङारि ओनसोल फालांगि मेला खुंफुंनाया दिनैनिफ्राय जागायबाय। दिनैनि गिबि साननि हाबाफारियाव बिटिसिनि मावफुं सोद्रोमा अरुप कुमार दे, मावफुं सोद्रोमा विल्सन हास्ता, मावफुं सोद्रोमा रेवरेवा नार्जिहारि, क'क्राझार मिउनिसिपाल बर्डनि मासिगिरि प्रतिभा ब्रह्म, सेल्क' फाउन्डेसननि सिइअ हरिश हान्दे, पद्मश्री बान्था मोनगिरि सबेश्वर बसुमतारी मोनहा बाहागो लाना हाबाफारिखौ बेखेवनानै होनायजों लोगोसे गुबुन गुबुन ओनसोलनिफ्राय फैनाय फालांगिरि, गावसुंथा हान्जा आरो रायजो राजाफोरजों गेवलां सावरायलायनाय हाबाफारि लायो। বিটিআর সরকারত স্পেশালি হেলথ ডিপার্টমেন্টের কারণে এটা বিগ এচিভমেন্ট যে আমি যিমান সমস্যা ভুগি আছিলো ইমান বছৰৰ পৰা এটা সমস্যা আমাৰ সলভ হ'ল। আপোনালোক ইতিমধ্যে এই মানে মিটিঙত গম পাইছে যে আজি যে সেল্ক' ফাউণ্ডেশ্যনে আমাৰ বিটিচিত ক'বলৈ গ'লে 4-5টা জিলাৰ ভিতৰত 700মান হেল্থ ইনষ্টিটিউট আমাৰ আছে, সাব চেণ্টাৰকে ধৰি চিভিল হস্পিটেল লৈ পেলাই। তো এতিয়া এই বছৰত সেল্ক' ফাউণ্ডেশ্যনে 500ৰ পৰা 600মান প্ৰজেক্ট হাতত লোৱা হৈছিল যে যিমান হেল্থ ইনষ্টিটিউট আছে চ'লাৰাইজ কৰি দিব। যে আমি যি কাৰেণ্টৰ সমস্যা, বিদ্যুতৰ সমস্যা কেতিয়াবা ভুগি থাকোঁ ৰেইনি ছিজনত, বা কেতিয়াবা কাৰেণ্টৰ ইছ্যু হয় ডেলিভাৰী পইণ্টত বা যিকোনো হেল্থ চেকআপ OPD চেণ্টাৰত। তো এইবিলাক সমস্যাৰ পৰা দূৰ পোৱাৰ কাৰণে আমি বিটিআৰ গভৰ্ণমেণ্টে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু সেল্ক' ফাউণ্ডেশ্যনৰ এতিয়া মোৰ লগত আছে CEO হৰিশ বান্দেজী, তেখেতে আৰু আমাৰ বিটিচিৰ মাজতে লৈ পেলাই এটা MOU চাইন হৈছিলে যে আমি ইমান দিনৰ ভিতৰত সেল্ক' ফাউণ্ডেশ্যনে হেল্থ ইনষ্টিটিউটবিলাক আমি চ'লাৰাইজ কৰি দিম, পূৰা কাৰেণ্টৰ ফেচিলিটি সদায় থাকিব। তো আজি 300 অলৰেডি ক্ৰছ কৰিলে সেল্ক' ফাউণ্ডেশ্যনে হেল্থ ইনষ্টিটিউট, আৰু 10-15 দিনৰ ভিতৰত যিকেইটা লেফ্ট মানে পেণ্ডিং আছে এইকেইটাও মানে কমপ্লিট হৈ যাব। আৰু এটা আনন্দৰ বিষয় যে অহা বছৰে সেল্ক' ফাউণ্ডেশ্যনে আৰু নতুনকৈ 100 হেল্থ ইনষ্টিটিউট টেক আপ কৰিছে। আৰু এই টেকআপৰ ভিতৰত আমাৰ যিবিলাক চিভিল হস্পিটেল আছে জিলা ভিত্তিত, সেই চিভিল হস্পিটেলবিলাকতো ডেলিভাৰী পইণ্ট, অপাৰেশ্যন থিয়েটাৰ, যিটো লেবাৰ ৰুম, সেই ৰুমবিলাকতো এই চ'লাৰাইজ কৰা হ'ব। তো সেইকাৰণে এটা আমাৰ বিগ এচিভমেণ্ট। আৰু এই সেল্ক' ফাউণ্ডেশ্যনক মই ধন্যবাদ জনাইছোঁ যে সেল্ক' ফাউণ্ডেশ্যন সঁচাকৈ আমাৰ বিটিআৰক এই 35 লাখ জনসাধাৰণক প্ৰত্যেকটা স্বাস্থ্যকেন্দ্ৰক চ'লাৰাইজ কৰি দি পেলাই যে সুবিধা দিলে, মই বিটিআৰ EM হিচাপে সঁচাকৈ সুখী। মই CEO বান্দেজীক মই ধন্যবাদ জনাম আৰু ধন্যবাদ দিম যে আমাৰ বিটিআৰ কাৰণে ইমান এটা ভাল এটা ব্যৱস্থা কৰি দিয়াৰ বাবে। আৰু এটা ভাল লাগিছে যে এই সেল্ক' ফাউণ্ডেশ্যনে যি কথা দিছিলে যে উইথিন 3 months all health institute will be completed, আৰু exactly within 3 months all health institute is going to be completed. So ভাল লাগিছে আজিৰ এই অকেশ্যনত বা আজিৰ এই ইভেণ্টত বা আজিৰ এই অনুষ্ঠানত মিটিঙত যিটোই কওক, সেল্ক' ফাউণ্ডেশ্যনৰ গোটেই টিমটো ইয়াতে আছে, CEOকে ধৰি। অহা দিনত আৰু বিটিআৰত কেৱল স্বাস্থ্য বিভাগ নহয় আৰু বেলেগ বেলেগ বিভাগত যদি স্কুলতো চ'লাৰাইজ কৰিব লগা হয়, স্কুলবিলাকতো সেইটো চিন্তা লোৱা হ'ব। সেল্ক'ই নকৰিলেও বেলেগ কোনোবা ফাউণ্ডেশ্যন হওক বা বেলেগ কোনোবা বেংক হওক কৰি যদি ব্যৱস্থা থাকে আমি নিশ্চয় কৰিম। আজি আপোনালোকক মই সংবাদ বন্ধু মানে মিডিয়া বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ, আপোনালোকে আহিছে আৰু এইটো অলপ ভালকৈ কভাৰেজ কৰক যে বিটিআৰ বাকী ৰাইজৰ মনত বা মগজত এইবিলাক গৈ পায় যে এইবিলাক ধুনীয়া ধুনীয়া কাম হৈ আছে। আৰু ইটছ নট এ জ'ক, বহুত কৰোৰ টকা ইনভেষ্ট কৰিছে আমাৰ বিটিআৰ বাকী ৰাইজৰ কাৰণে। তাৰ বিনিময়ত তেওঁলোকে 1 টকাও লোৱা নাই আৰু কোনো গিভ এণ্ড টেক বা কোনো ধৰণৰ এগ্ৰিমেণ্টো হোৱা নাই যে আমি এইটো দিম, আমাক এইটো দিব লাগিব। আজি তেওঁলোকে এই সেল্ক' ফাউণ্ডেশ্যনে ইমান কোটি টকা বিটিআৰ বাকী ৰাইজৰ কাৰণে যে ইনভেষ্ট কৰিলে সুবিধা পাবৰ কাৰণে, সেইটোৰ কাৰণে মই স্পেচিয়েলি মই আজি বহুত আনন্দিত হৈছোঁ যে সেল্ক' ফাউণ্ডেশ্যন, মই প্ৰথমত ভাবিছিলোঁ যে এগ্ৰিমেণ্ট হৈছে, MOU চাইন হৈছে, সঁচাকৈ হ'বনে নাই, কিন্তু আজি যিটো আমি ড'ৰ টু ড'ৰ ডাটা বা আপোনালোকে ভিজুৱেল দেখা পালে
আপোনালোকে নিজে গৈ চাব যে হেল্থ ইঞ্চুৰেঞ্চ কিমান ধুনীয়াকৈ পেনেল বৰ্ড লাগিছে, কিমান মানে ৱাটৰ বেটাৰী লাগিছে, আপোনালোকে নিজে গৈ চাব পাৰিব। বহুত কোটি টকা তেওঁলোকে ইনভেষ্ট কৰিছে আৰু ইনভেষ্টটো কিহৰ কাৰণে? আমাৰ বিটিআৰবাসী ৰাইজৰ কাৰণে। এনেকুৱা আৰু ভিন্ন ভিন্ন ফাউণ্ডেশ্যনে কাম চলাই আছে, কাম কৰক, অহা দিন আহক আৰু আমাৰ বিটিআৰক আগবঢ়াই লৈ যাওঁ। আজি আন্তৰ্জাতিক ভাষা সন্মান বুলি কথা নহয়, আমি অধ্যয়ন কৰিছোঁ, আমি পঢ়া শুনাত যেতিয়া পঢ়া শুনা কৰিছোঁ তেতিয়া জানিছিলোঁ যে মানে বেলেগ কাষ্টক বা বেলেগ ভাষাক মানে সন্মান দিলে নিজৰ ভাষাকেও বেলেগে সন্মান দিয়ে। আজি বড়ো ভাষাত কৈছোঁ কাৰণ ইয়াতে বৰ্ণ এণ্ড বৰ্ট আপ ইয়াতেই, আৰু দিছ ইজ বড়োলেণ্ড। চ' উই আৰ বেংগলী বড়ো। ফ্ৰেংক যেতিয়া অসমৰ মানুহ ক'তবা বেংগলী মানুহ বা কোনোবা বেলেগ কাষ্টৰ মানুহ যেতিয়া হেৰিত যায়, বাহিৰত যায়, বহিৰাজ্যত যায়, তেতিয়া কিন্তু অসমীয়া বুলি পৰিচয় দিয়ে। তেতিয়া নকয় যে বঙালী, ৰাজবংশী, অমুক তমুক এইবিলাক নকয়। কিন্তু আজি যিহেতু মই যিহেতু বৰ্ণ এণ্ড বৰ্ট আপ এই বিটিআৰ বড়োলেণ্ডত, চইল অফ বড়োলেণ্ড, সেইকাৰণে মই বড়ো বেংগলী। যেনেকুৱা আমি কওঁ বিহাৰী মুছলিম, অমুক মুণ্ডা এইবিলাক বহুত কিবা কৈ থাকোঁ, অসমীয়া মুছলিম, বিহাৰী মুছলিম, অমুক মুছলিম। তো এনেকুৱা মই যদি ক'বলৈ যাওঁ তেনেহ'লে বিটিআৰৰ মই বড়ো বেংগলী। তো সেইকাৰণে এই ভাষাক ৰেচপেক্ট কৰিবই লাগিব। আৰু বড়ো মানুহৰ লগতেই চব মানে কালচাৰ, ট্ৰেডিশ্যন এইবিলাক চব ইয়াৰ পৰাই ডাঙৰ হোৱা, সেইকাৰণে ভাষাটো মই শিকাৰ আগ্ৰহ কৰিছোঁ, শিকিছোঁ। কিমান মানে ফুল 100% কমপ্লিট হৈছে এইটো মই ক'ব নাজানো, কিন্তু আজি এই আন্তৰ্জাতিক ভাষা দিৱস হিচাপে, ইণ্টাৰনেশ্যনেল লেংগুৱেজ ডে হিচাপে ইচ এণ্ড এভৰি ওৱান শুড ৰেচপেক্ট লেংগুৱেজ। প্ৰত্যেক ভাষা সাহিত্যক সন্মান কৰিব লাগিব, জাতিক সন্মান কৰিব লাগিব, তেনেহ'লেই সমাজখন আগবঢ়াই যাব। धन्यवाद मैं देता हूँ आज प्रमोद जी को और अरूप जी को कि ये हमको एक पार्टनरशिप के लिए एक बोला गया कि हेल्प करने के लिए। लेकिन मैं उनको ये भी रिक्वेस्ट करता हूँ, हम बोडोलैंड के घर के ही आदमी हैं, हमको कोई धन्यवाद करने की ज़रूरत नहीं है। मैं प्रमोद जी को लास्ट ईयर ही बोला था कि आप क्या बोलें, बोडोलैंड के 35 लाख लोग के लिए क्या करना चाहिए, हेल्थ, लाइवलीहुड्स, एजुकेशन के लिए हम रेडी हैं आपके साथ पार्टनरशिप के लिए, ताकि 2030 तक बोडोलैंड पूरा डेवलप हो और देश के लिए एक मादरी हो, देश के लिए एक इनोवेशन सेंटर बन जाए हम। तो हम उसी के लिए मैं आज अरूप सर से बहुत थैंक यू करता हूँ कि आए हैं। एंड जो भी है हम आपके साथ लॉन्ग टर्म के लिए हैं, ताकि एग्रीकल्चर हो, हेल्थ हो, लोकल लाइवलीहुड्स हो, उसमें हम इनोवेशन करके बोडोलैंड के यंगस्टर्स को कैसे ऊपर उठाए, क्या वो हमारी मकसद है और एम है। हम 2030 तक बोडोलैंड को कम्प्लीटली मॉडर्नाइज करना चाहते हैं, वही हमारी मकसद है। थैंक यू सो मच।